हाई फ्रेंड्स वेलकम टू माई चैनल फ्रेंड्स आज भिडिओ आमी आलोचना करिम जदि आमार कम्पिउटारत अटोमेटिक रिपेयर मोडर जी प्रब्लेम है সেই प्रब्लेम जदि आहि जाए तेतियाह'ले आमी সেই प्रब्लेमटो केनेके सल्यूशन करिम। प्रथमते आमी जानि लम प्रब्लेमटो हय किय। এই प्रब्लेमटो होवार कारण हल जदि आमार कम्पिउटारटो केतियाबा हठाते शाटडाउन हो जाए तेतियाह'ले आमार कम्पिउटारर जी सिस्टेम ड्राइव थाके अर्थात जोनटो ड्राइवत आमी अपारेटिंग सिस्टेमटो इन्स्टल करा थाके সেই अपारेटिंग सिस्टेम इन्स्टल करा ड्राइवर পৰা যিকোনো এটা ফাইল ক্ৰাশ হৈ যায়। सो फाइल क्राश हो जोर कारणे आमार कम्पिउटारत এই অটোমেটিক রিপেয়ারিং मोडर एनेबल हो जाए। सो फ्रेंड्स सो आजिर भिडिओटर जरिए आपलोके गम पाब जे एनेके जदि अटोमेटिक रिपेयारिंग मोड एनेबल है तेतियाह'ले ताक केनेके सल्यूशन करिम। सो फ्रेंड्स समय नष्ट नकराकै बोलक भिडिओটো आरम्भ करूँ। सो फ्रेंड्स प्रथमते आपलोके यात देखिसे मैं देखाई दी आछो आपलोक एडभान्स अपशनत क्लिक करिब। एडभान्स अपशनत क्लिक करार पिছত आपलोके एनेका एटा इंटरफेस आहिब। यात आपलोके ट्राभल होस्टत क्लिक करिब। ट्राभल होस्टत क्लिक करार पिছত एडभान्स अपशनत क्लिक करिब। एडभान्स अपशनत क्लिक करार पिছত यात स्टार्टआप सेटिंग आछे एटुत क्लिक करिब। एटु प्रथम मेथड है यात आपनि रिसेट बुली देखिसे ना रिसेटत क्लिक करिब। रिसेटत क्लिक करार पिছত आपनि अलप समय वेट करि दिब मोर पिसिटो रिसेट होबो चाइ लब। जदि मोर এই मेथडটো ইউজ কৰিলে হৈ যায় তেতিয়াহ'লে ভালেই। এতিয়া আপুনি এণ্টাৰ মাৰি দিব। एंटार मारि दिওঁ मैं एंटार मारि दी अलप समय वेट करिब लागिब। जदि এই मेथड दिए जदि हो जाए तेतियाह'ले भाले जदि নহয় तेतियाह'ले आमी आकौ नेक्स्ट बेलेग मेथड इউজ কৰিম। তেতিয়া চাওঁ কোনটো মেথডেৰে হয়। যদি কোনো মেথডে কাম নিদিয়ে তেতিয়াহ'লে আমি সফটওয়্যাৰ মাৰিব লাগিব। সো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এই মেথডটিয়ে আমাৰ উইন্ডোজৰ যোনটো অটোমেটিক ৰিপেয়াৰিং সিস্টেম সেইটো আমাৰ সলভিং হোৱা নাই। সো আকৌ এডভান্স অপশনত যাওঁ। এডভান্স অপশনত গৈ এতিয়া আকৌ ট্ৰাভেল হোস্টতে যাম। এতিয়া আমি রিসেট পিসি দিস পিসি আছে এই অপশনত যাওঁ। কিপ মাই ফাইলস এটু আছে রিমুভ এভরিথিং নকৰো কিপ মাই ফাইলসে কৰো যেহেতু মোৰ পিসিত বহুত ফাইল আছে। সো সেইকাৰণে কিপ মাই ফাইলসে কৰিছো। এতিয়া ইয়াত মোৰ যোনটো পিসিৰ নাম সেইটো ক্লিক কৰি দিছো। এতিয়া ইয়াত মোৰ পাসপোর্ট মাৰিবলৈ আহিছে যেহেতু মই পাসপোর্ট আছে মোৰ মৰা সেইকাৰণে পাসপোর্টটো মই মাৰিব লাগিব। পাসপোর্টটো মাৰি দিওঁ তাৰপিছত মই কন্টিনিউত ক্লিক কৰোঁ। এতিয়া অলপ সময় ৱেট কৰোঁ আকৌ আহি যাব চাব। এতিয়া চাব ক্লাউড ডাউনলোডেড আছে আৰু লোকেল ৰিইনষ্টল। ক্লাউড ডাউনলোডেড নকৰিব লোকেল ৰিইনষ্টল কৰিব। যদি আপোনালোকে ক্লাউড কৰি থোৱা আছে তেতিয়াহ'লে ভালেই। এতিয়া অলপ সময় ৱেট কৰি দিওঁ মোৰ গেটিং থিংছ ৰেডি হৈ আছে অলপ সময় লাগিব এইটো কৰিবলৈ। যদি আপোনাৰ এই মেথডটো দিয়ে যদি হৈ যায় তেতিয়াহ'লে ভালেই। যদি এই মেথড দিয়েও নহয় তেতিয়াহ'লে আমি আকৌ বেলেগ নেক্সট মেথডত যাম। সো ফ্ৰেণ্ডছ অলপ সময় ৱেট কৰি দিওঁ কি হয় জাষ্ট অলপ সময় ৱেট কৰি দিওঁ। সো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি কিবা এটা প্ৰব্লেম হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব তেতিয়াহ'লে মই পাৰিলে আপোনালোকক সলিউশ্যন কৰি দিম। ইয়াত আকৌ ৰিসেট আছে এই ৰিসেটত ক্লিক কৰি দিওঁ। ৰিসেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি দেখিছে দেয়াৰ ৱাজ এ প্ৰব্লেম বুলি লিখা আছে। দেয়াৰ ৱাজ এ প্ৰব্লেম ৰিসেটিং ইয়ৰ পিচি নো চেঞ্জেছ মেড বুলি লিখা আছে। ইয়াত কোনো ধৰণৰ চেঞ্জ হোৱা নাই। সো মোৰ এই মেথডটো দিয়েও কাম হোৱা নাই। সো মই এতিয়া আকৌ নেক্সট বেলেগ মেথড ইউজ কৰোঁ। অলপ সময় ৱেট কৰি দিওঁ মোৰ উইন্ডোজ যি ডিসেবল যোনটো আছিলে এতিয়া আহি গৈছে। এতিয়া মই আকৌ ট্ৰাভেল হোস্টত গৈ আকৌ এডভান্স অপশনত যাওঁ। এতিয়া মই কমাণ্ড প্ৰমোট আছে কমাণ্ড প্ৰমোটত ক্লিক কৰোঁ। কমাণ্ড প্ৰমোটত ক্লিক কৰাৰ পিছত এতিয়া ইয়াত দেখিছে ফ্ৰেণ্ডছ আপোনালোকে অলপমান দেখিবলৈ প্ৰব্লেম হৈ যাব পাৰে মোৰ হাতটো হিলি গৈছে। সো সেইকাৰণে অলপমান প্ৰব্লেম হ'ব পাৰে কিন্তু মই তলত লিখি দি আছোঁ আপোনালোকে চাওক চি ডাবল ডট মাৰি এণ্টাৰ ক্লিক কৰিব। আপোনালোকে মই যেনেকৈ মাৰিছোঁ আপোনালোকৰ যোনটো উইন্ডোজ ড্ৰাইভ হয় সেই ড্ৰাইভটো চিলেক্ট কৰিব। মই মোৰ চি ড্ৰাইভ হয় তাৰপিছত আপোনালোকে DIR লিখিব। DIR লিখি আপোনালোকে এণ্টাৰ ক্লিক কৰিব। আকৌ এণ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত উইন্ডোজ ড্ৰাইভটো খোল হৈ যায়। তাৰপিছত আপোনালোকে লিখিব cd/windows/system32/config system 32 হয় মোৰ সেইকাৰণে system 32 দিছোঁ আৰু config লিখিব। কনফিগ লিখাৰ পিছত আপোনালোকে মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিব। মই তলত দেখাই দিছোঁ চাব আপোনালোকে ভিডিঅ'টোত আৰু মই ডিছক্ৰিপশ্যনতো লিখি দিম লাগিলে আপোনালোকে তাতো চেক কৰি ল'ব পাৰিব। সো মই লিখি এণ্টাৰ মাৰি দিছোঁ। এতিয়া MD বেকআপ লিখি দিব। MD বেকআপ লিখি এণ্টাৰ মাৰি দিব। যদি এই প্ৰচেছটো হয় তেতিয়াহ'লে ভালেই। মোৰ ইয়াত হোৱা নাই অলৰেডি বুলি এক্সিষ্ট দেখাইছে। এতিয়া মই ৰেকবেক বুলি মাৰিছোঁ। এতিয়া বেলেগ এটা প্ৰমোট হয় এইটো কমাণ্ডৰ প্ৰমোট। সো ৰেকবেক মাৰিছোঁ এইটো দিও কাম হোৱা নাই। আকৌ প্ৰথমত মই DIR মাৰোঁ। DIR মাৰি আকৌ মই চাওঁ বেলেগ আৰু এটা প্ৰমোট ইউজ কৰি কি হয়। এতিয়া মই কপি ষ্টাৰ বেকআপ এইটো মাৰি দিওঁ। কপি ষ্টাৰ বেকআপ মাৰি আকৌ এণ্টাৰ কৰি দিওঁ। সো এতিয়া হ'ব নেকি চাওঁ নাই এতিয়াও কাম হোৱা নাই। এতিয়া মই আকৌ লিখিছোঁ কপি ষ্টাৰ ডাবল ডট এইটো মাৰিছোঁ। যদি এইটো দিও নহয় তেতিয়াহ'লে আমি এক্সিট মাৰি দিওঁ। এক্সিট মাৰি আমি উইন্ডোজটো ইয়াত অপাৰেটিং সিস্টেমটো আকৌ নতুনকৈ ইনষ্টলহে কৰিব লাগিব। সো ফ্ৰেণ্ডছ এতিয়া
মই সময় নষ্ট নকৰাকৈ অপাৰেটিং চিষ্টেমটো ইনষ্টল কৰোঁ। এতিয়া ড্ৰাইভটো ভৰাই দিছোঁ, মোৰ বুটেবল ড্ৰাইভ। মই বুটেবল কেনেকৈ বনাব লাগে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ। ইয়াত মই এতিয়া চিলেক্ট কৰি লৈছোঁ, মোৰ যিহেতু পেন ড্ৰাইভ হয়, পেন ড্ৰাইভটো চিলেক্ট কৰি লৈছোঁ। এতিয়া পেন ড্ৰাইভটো চিলেক্ট কৰাৰ অলপ সময় ৱেইট কৰিব লাগিব মোৰ বুটেবল ড্ৰাইভটো আহিবলৈ। এতিয়া অলপ সময় ৱেইট কৰি দিওঁ ফ্ৰেণ্ডছ। যদি আপোনালোকে কেনেকুৱা বনায় বুটেবল যদি নাজানে তেতিয়াহ'লে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। ইয়াত চাওক মোৰ 32 বিট হয়, তো মই 32 বিটটো চিলেক্ট কৰি লৈছোঁ। এতিয়া আকৌ এণ্টাৰ মাৰি দিয়াৰ পিছত লোডিং অপশ্যনত আহি গৈছে, লোডিং হৈ আছে, লোডিং ফাইলছ বুলি লিখি আছে। চ' অলপ সময় ৱেইট কৰিব লাগিব, যিহেতু চিষ্টেম গোটেইটো লোডিং হৈ আছে মোৰ। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যে কিবা প্ৰব্লেম যদি হয়, কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ। এতিয়া দেখিছে ফ্ৰেণ্ডছ, মোৰ ইয়াত আহি আছে, অলপ সময় ৱেইট কৰি লওঁ। এতিয়া আহিলে দেখিছে ফ্ৰেণ্ডছ। এতিয়া ইয়াত আপোনালোকে এইটো চেঞ্জ নকৰিলেও হয়, ইয়াত থাকেই যিহেতু ইউনাইটেড ষ্টেট ইংলিছ বুলি। এতিয়া ইনষ্টল নাও লিখা আছে, ইনষ্টল নাওত ক্লিক কৰি দিব। ইনষ্টল নাওত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব, যিহেতু নতুন ফাইল এটা খুলি আহিব। অলপ সময় ৱেইট কৰি দিওঁ। তো ফ্ৰেণ্ডছ দেখিছে ইয়াত মোৰ প্ৰডাক্ট কি নাই, চ' প্ৰডাক্ট কি নাই বুলি মই দিব লাগিব। আৰু আপোনালোকে যোনটো উইণ্ডোজ আছে সেই উইণ্ডোজ হিচাপত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব। মোৰ উইণ্ডোজ 10 হোম হয়। এতিয়া লাইচেঞ্চটো যোনটো আছে তাক একচেপ্ট কৰি দিব, লাইচেঞ্চ টাৰ্মছক। এতিয়া আপোনালোকে কাষ্টম দেখাইছেনে, কাষ্টমত ক্লিক কৰিব। এতিয়া যোনটো ড্ৰাইভত আপোনালোকে উইণ্ডোজটো ইনষ্টল কৰিব বিচাৰে সেই ড্ৰাইভটোত আপোনালোকে চিলেক্ট কৰি ল'ব। মোৰ অলৰেডি পাৰ্টিশ্যন কৰা আছে ড্ৰাইভ। যদি পাৰ্টিশ্যন কৰিবলৈ নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই পাৰ্টিশ্যন কেনেকৈ কৰিব লাগে মই সেইটোৰ ওপৰত ভিডিঅ' দেখুৱাই দিম। চ' এতিয়া নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত মই অ'কে কৰি দিওঁ। মোৰ যিহেতু ইয়াত অলৰেডি এটা ফাইল আছে সেইকাৰণে এনেকুৱা আহিছে। এতিয়া চাওক ফ্ৰেণ্ডছ, মোৰ এইটো কপি হৈ আছে উইণ্ডোজটো, যিহেতু মই মোৰ ড্ৰাইভটো ফৰ্মেট মৰা নাই সেইকাৰণে এনেকুৱা হৈছে। চ' ফ্ৰেণ্ডছ, মই কপি হৈ গৈছে। এতিয়া মই যিহেতু মাজত পাউজ কৰি দিছিলোঁ ভিডিঅ'টো, চ' মোৰ কপি হৈ গৈছে। এতিয়া মোৰ কম্পিউটাৰটো ৰিষ্টাৰ্ট হ'ব, অলপ সময় ৱেইট কৰি দিওঁ। ৰিষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকক দেখুৱাম যে মোৰ যিটো প্ৰব্লেম হৈছিলে সেই প্ৰব্লেমটো ছল্ভ হৈছে নে নাই। অলপ সময় লাগিব ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, এটা কথা কৈ দিওঁ যে মই মোৰ কম্পিউটাৰটো নিউলি ইনষ্টলহে কৰিছোঁ। মোৰ কম্পিউটাৰটো মই আপোনাৰ যোনটো আগৰ ফাইল আছিলে সেই ফাইলবিলাক ডিলিট কৰি দিয়া নাই। চ' মোৰ ইয়াত দুটা উইণ্ডোজ হ'ব, সেইকাৰণে আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব, অলপ সময় লাগিব মোৰটোত। এতিয়া নিউলি উইণ্ডোজটো আহিব, চাব দুটা উইণ্ডোজৰ অপশ্যন আহিব। অলপ সময় ৱেইট কৰি দিওঁ। চ' ফ্ৰেণ্ডছ দেখিছে ইয়াত দুটা আহিছে, চুজ এন অপাৰেটিং চিষ্টেম। মই ওপৰতো ক্লিক কৰি দিছোঁ, যোনটো মোৰ এতিয়া নিউলি ইনষ্টল কৰা হয়। চ' আৰু আকৌ অলপ সময় ৱেইট কৰিব লাগিব, যিহেতু মই মোৰ ড্ৰাইভটো ফৰ্মেট মৰা নাই সেইকাৰণে এনেকুৱা হৈছে। তো যদি মই ফৰ্মেট মাৰি দিওঁ তেতিয়াহ'লে গোটেইখিনি নিউলি আহি যাব আৰু মোৰ ফাইলত থকা একো ফাইল নাথাকিব মোৰ কম্পিউটাৰত সেই ড্ৰাইভৰ। চ' সেই ড্ৰাইভৰ মোৰ ফাইলটো অলপমান ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে মই ফৰ্মেটটো মৰা নাই। অলপ সময় ৱেইট কৰি দিওঁ, মোৰ প্ৰচেচিং হৈ আছে যিহেতু। চ' দেখিছে জাষ্ট এ মোমেণ্ট আহি গ'ল মোৰ। এতিয়া অলপ সময় ৰখি যোনখিনি এতিয়া কম্পিউটাৰত নিউলি অ'পেন কৰোঁতে যোনখিনি প্ৰচেছ থাকে সেই প্ৰচেছখিনি ফিল আপহে কৰিবলৈ বাকী আছে। মই সেইখিনিও ফিল আপ কৰি দেখুৱাই দিম আপোনালোকক। ইয়াত যোনটো আহিছে প্ৰথমত ৰিজনটো চিলেক্ট কৰিব আহিছে, মই ইণ্ডিয়াটো চিলেক্ট কৰি দিওঁ আৰু চাৰ্চ কৰি লওঁ ইণ্ডিয়া পাই গ'লোঁ। ইণ্ডিয়াটো চিলেক্ট কৰিলোঁ, তাৰপিছত GS বুলি দি নেক্সট কৰি দিলে হৈ গ'ল। ইয়াত কিছুমান বেছিক অপশ্যনখিনি আহে। ইয়াত মোৰ কিবৰ্ডৰ লেআউটটো বিচাৰিছে, মই ইংলিছ ইণ্ডিয়া দি দিছোঁ। আপোনালোকে নিজৰ মতে দিব পাৰে যিকোনো এটা। এইটো স্কিপ কৰি দিয়ক, লেআউটটো মিলাবলৈ এতিয়া সেইটো কৰিবলৈ সময় নাই, যিহেতু স্কিপ কৰি দিওঁ। কিছুমান মই স্কিপ কৰিব পৰাখিনি মই স্কিপ কৰি যাম, যিহেতু ভিডিঅ'টো অলপমান সৰুকৈ বনাব লাগিব। এইটো মই মোৰ কম্পিউটাৰত কোনো ইণ্টাৰনেট ব্যৱস্থা নাই বুলি মই দি দিছোঁ। একচেপ্ট কৰি দিব লাগে এইখিনি, টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আহিছে। এতিয়া মোৰ কম্পিউটাৰৰ কি নাম দিব আছে সেইটো নামটো লিখিবলৈ দিছে, চ' মই নামটো লিখি দিওঁ। নামটো লিখি নেক্সট মাৰি দিলে হৈ গ'ল। এতিয়া মোৰ ইয়াত এটা পাছৱৰ্ড লিখিবলৈ আহিছে, পাছৱৰ্ডটো দিব লাগিব। চ' পাছৱৰ্ডটো দি দিওঁ। আপোনালোকে অলপ সময় ৱেইট কৰিব, মই পাছৱৰ্ডটো দি দিছোঁ। এতিয়া আকৌ কনফাৰ্ম ইয়াৰ পাছৱৰ্ড, যোনটো পাছৱৰ্ড ইয়াৰ আগত দিছিলোঁ সেই পাছৱৰ্ডটো আকৌ এবাৰ দিবলৈ আহিছে। চ' সেই পাছৱৰ্ডটো মই আকৌ এবাৰ দি দিছোঁ। এতিয়া ইয়াত 3টা কুৱেশ্যন আহে, যোনটো কুৱেশ্যন আমাৰ ছিকিউৰিটি পাৰপজৰ কাৰণে ভাল আৰু কম্পিউটাৰ আপোনালোকে যদি পাছৱৰ্ডটো পাহৰি যায় সেই কুৱেশ্যন জৰিয়তেও হৈ যায়। চ' মই সেইটো ফিল আপ কৰিলোঁ। তাৰপিছত নেক্সট অপশ্যন আহিছে প্ৰাইভেচিৰ, সেইটোত মই একচেপ্ট কৰিছোঁ। এতিয়া ইয়াত নেক্সট অপশ্যন আহিছে, তাত মই য়েছ দিছোঁ, আকৌ একচেপ্ট কৰিছোঁ।
সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যদি কিবা প্ৰব্লেম দেখা দিয়ে। চ' থেংক ইউ ফ্ৰেণ্ডছ, জয় আই অসম।